মোৰ ভিডিঅ'ত কেতিয়াও কপিৰাইট ক্লেম আহিব নোৱাৰে, মোৰ ভিডিঅ'ত কেতিয়াও কপিৰাইট ষ্ট্ৰাইক আহিব নোৱাৰে, এতিয়ালৈকে অহাও নাই। তো বন্ধুসকল আজি মই চ্যালেঞ্জ মাৰি ক'ব পাৰিছোঁ, তো আপোনালোকেও আপোনাৰ নিজৰ ভিডিঅ' বা নিজৰ ওপৰত চ্যালেঞ্জ মাৰি ক'ব পাৰিব যে কেতিয়াও কপিৰাইট ক্লেম নাহে, কেতিয়াও কপিৰাইট ষ্ট্ৰাইক নাহে যদি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চায়। আৰু বহুতে মোক কমেণ্ট কৰি কৈ থাকে যে মোৰ ভিডিঅ' কপিৰাইট ক্লেম আহিছে বা কপিৰাইট ষ্ট্ৰাইক আহিছে, মই কি কৰিম, এতিয়া মোৰ চেনেলত কি হ'ব। তো বন্ধুসকল এনেকুৱা ধৰণৰ কমেণ্ট মই বহুতে পাইছোঁ, মই বহুতক কমেণ্ট ৰিপ্লাইও কৰিছোঁ, কিন্তু মই আজি ভাবিছোঁ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ দিওঁ যাতে আপোনালোকে এই কথাখিনিৰ ওপৰত, এই ষ্ট্ৰাইক বা ক্লেমৰ ওপৰত কোনো ধৰণৰ কনফিউজ নাথাকে, সকলোৱে কথাখিনি ভালকৈ বুজি পায়। তো সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ যে কপিৰাইট ক্লেম কি, কপিৰাইট ষ্ট্ৰাইক কি, কপিৰাইট ক্লেম আহিলে কি কৰিব, কপিৰাইট ষ্ট্ৰাইক আহিলে কি কৰিব, বা কপিৰাইট ক্লেম বা ষ্ট্ৰাইক কিয় আমি পাওঁ, ঠিক আছে, আৰু এইটো কেনেকৈ ৰিমুভ কৰিব পাৰে আজি এই ভিডিঅ'টো মই আপোনালোকক ক'ম। আৰু এই ভিডিঅ'টো আপুনি যদি সম্পূৰ্ণকৈ চাই মই 110% গ্যাৰাণ্টি দি পেলাই কৈছোঁ, আপুনিও মোৰ নিচিনাকৈ 100% নিজকে ডাঠি চ্যালেঞ্জ মাৰি ক'ব পাৰিব যে আপোনাৰ ভিডিঅ'টো কেতিয়াও কপিৰাইট ক্লেম বা কপিৰাইট ষ্ট্ৰাইক আপুনি দেখা নাপায়। তো সেইকাৰণে ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট, ভিডিঅ'টো বহুতেই ইনফৰ্মেটিভ ভিডিঅ' আজি, সেইকাৰণে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে বুজি পাব। স্কিপ কৰি চালে আপোনালোকে কেতিয়াও বুজি নাপায় আৰু আপুনি পিছত গৈ পেলাই এনেকুৱা ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হ'ব লাগিব, পিছত আপুনি ভাবি চিন্তা কৰি একো লাভ নহ'ব। তো সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, একদম সকলো কথা জানিব পাৰিব। তো বন্ধুসকল প্ৰথম কথা হৈছে আপুনি কপিৰাইট ক্লেম বা কপিৰাইট ষ্ট্ৰাইক আমি কিয় পাওঁ আৰু এইটো নাপাবৰ কাৰণে আপুনি কি কৰিব লাগিব। তো বন্ধুসকল কপিৰাইট ক্লেম বা কপিৰাইট ষ্ট্ৰাইক আপুনি যদি নিবিচাৰে তেতিয়াহ'লে আপুনি অলৱেজ ট্ৰাই কৰিব নিজৰ অৰিজিনেল কণ্টেণ্ট বনাবৰ কাৰণে। সো বন্ধুসকল এতিয়া অৰিজিনেল কণ্টেণ্ট কেনেকুৱা, এতিয়া আপুনি ক'ৰবাত গৈছে, ক'ৰবাত ভিডিঅ' বনাইছে, ক'ৰবাত কিবা ফটো চাইছে, এইবিলাক ভিডিঅ' বনাই পেলাই আপুনি নিজৰ ভিডিঅ'ত আপলোড কৰিছে, এইটোৱে আপুনি নিজে ভাবিব অৰিজিনেল কণ্টেণ্ট। একচুৱেলি এইটোক আপুনি 100% অৰিজিনেল কণ্টেণ্ট বুলি কেতিয়াও ক'ব নোৱাৰে। চাওক আপুনি ক'ৰবাত ভিডিঅ' বনাইছে, ক'ৰবাত গৈছে, কিবা ক্লিপ উঠাইছে, ক'ৰবাত শ্ব' চাব গৈছে, এইখিনি ফটো মাৰি বা ভিডিঅ' কৰি পেলাই যদি আপুনি নিজৰ ভিডিঅ'ত আপলোড কৰি দিয়ে, এইটো ভিডিঅ'ত আপুনি কপিৰাইট ক্লেম আপুনি বা কপিৰাইট ষ্ট্ৰাইক আপুনি পাবও পাৰে। কাৰণ যদি আপুনি ক'ৰবাত গৈছে, কিবা ভিডিঅ' বনাইছে, এইবিলাক আপোনাৰ নিজৰ মোবাইল দি কেমেৰা দি ভিডিঅ' কৰি পেলাই আপুনি আপলোড কৰিছে, আপুনিতো ভাবিব এইটো মোৰ অৰিজিনেল কণ্টেণ্ট, তেতিয়াহ'লে এই ভিডিঅ'ত কিয় ষ্ট্ৰাইক পাই যায় বা এইটো ভিডিঅ'ত আমি যদি ষ্ট্ৰাইক কিয় পাব পাৰোঁ। সো বন্ধুসকল মেইন কথা হৈছে আপুনি ক'ৰবাত গৈছে, কিবা ভিডিঅ' বনাইছে, এইবিলাক যে আপুনি ফটো আপলোড কৰিছে বা কিবা কাৰোবাৰ স্ক্ৰিপ্ট, কাৰোবাৰ যদি কিবা ক্লিপ ডাইৰেক্ট ইউজ কৰিছে, তেতিয়াহ'লে আপোনাৰ সেই কণ্টেণ্টটো আপুনি কেতিয়াও অৰিজিনেল হৈ নাথাকে। আপুনি নিজে ভিডিঅ' বনাইছে মই মানিছোঁ, কিন্তু সেই ভিডিঅ'ত যদি আপুনি 10, 15, 20 ছেকেণ্ডৰ কাৰোবাৰ মিউজিক আপুনি ইউজ কৰি দিছে, কাৰোবাৰ ক্লিপ ইউজ কৰি দিছে, কাৰোবাৰ স্ক্ৰিপ্ট ইউজ কৰিছে, কাৰোবাৰ ক্লিপ ইউজ কৰি দিছে, তেতিয়াহ'লে এইখিনি কেতিয়াও অৰিজিনেল হৈ নাথাকে। আপোনাৰ সেই অলপ সৰু মিষ্টেকৰ কাৰণে, অলপ 5, 10, 15 ছেকেণ্ডৰ মিষ্টেকৰ কাৰণে আপোনাৰ সেই ভিডিঅ'ত কপিৰাইট ক্লেম বা ষ্ট্ৰাইক আহি যাব পাৰে। এইটো কথা সদায় মনত ৰাখিব। এতিয়া অৰিজিনেল কণ্টেণ্ট কেনেকৈ বনাব পাৰি। সো বন্ধুসকল এতিয়া চাওক, মই ইয়াতে মাইক লগাই লৈছোঁ, সন্মুখত কেমেৰা লগাই লৈছোঁ, মই নিজে মোৰ ভইচ ইয়াতে দি আছোঁ, মই নিজে কথা কৈ আছোঁ, ইয়াতে কোনো ধৰণৰ বেলেগৰ একো কণ্টেণ্ট মই ইউজ কৰা নাই, বেলেগৰ কোনো স্ক্ৰিপ্ট ইউজ কৰা নাই, বেলেগৰ ক্লিপ ইউজ কৰা নাই, বেলেগ কোনো কণ্টেণ্ট, কোনো ধৰণৰ ফটো ভিডিঅ' একো ইউজ কৰা নাই। গতিকে এইটো আপুনি 100% অৰিজিনেল কণ্টেণ্ট বুলি ক'ব পাৰে আৰু মই ক'ব পাৰোঁ। আৰু সেইকাৰণে মই 100% চেলেঞ্জ কৰি ক'ব পাৰিছোঁ যে মোৰ ভিডিঅ'ত কেতিয়াও ষ্ট্ৰাইক বা ক্লেম নাহে, ঠিক আছে। তো আপোনালোকেও অলৱেজ ট্ৰাই কৰিব নিজৰ অৰিজিনেল কণ্টেণ্ট বনাবৰ কাৰণে। আৰু এতিয়া ভাবিব যে মই ব্লগিং কৰোঁ, ক'ৰবাত ঘূৰি ফুৰিব যাওঁ, তো মিউজিক আমাৰ প্ৰয়োজন হয়, আপুনি মিউজিক ইউজ কৰিলে যদি কপিৰাইট ক্লেম আহি যায় তেতিয়া মিউজিকখিনি ক'ৰ পৰা ক'ব, এইটো আপোনালোকক মই কৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। সো বন্ধুসকল এইটো হৈছে কপিৰাইট ক্লেম বা কপিৰাইট ষ্ট্ৰাইক অহাৰ কিছুমান নিয়ম, এইখিনি উলংঘন কৰিলে আমাৰ কপিৰাইট ক্লেম আহি যায়, ঠিক আছে। সো বন্ধুসকল এতিয়া কপিৰাইট ক্লেমটো কিয় আহে চাওক। কপিৰাইট ক্লেম আহিলে আমাৰ ভিডিঅ' বা আমাৰ চেনেলত কি এফেক্ট পৰে। সো বন্ধুসকল কপিৰাইট ক্লেম অহাৰ মুখ্য কাৰণ হৈছে যে আপুনি যদি কাৰোবাৰ বেলেগৰ মিউজিক আপুনি ইউজ কৰে, ঠিক আছে, আপুনি ভিডিঅ' বনাইছে, ভিডিঅ'ত যদি কাৰোবাৰ মিউজিক আপুনি ইউজ কৰে, যিকেইটা হৈছে কপিৰাইট নন কপিৰাইট ফ্ৰী, যিকেইটা মিউজিক
কোনো ধৰণৰ কপিৰাইট ফ্ৰী নহয় সেইবিলাক মিউজিক যদি আপুনি ইউজ কৰি লয় তেতিয়াহ'লে আপোনাৰ ভিডিঅ'ত কপিৰাইট ক্লেম 100% আহিব আৰু এতিয়া আপুনি কেনেকৈ গম পাব যে কোনটো কপিৰাইট ফ্ৰী মিউজিক হয় বুলি আৰু কোনটো কপিৰাইট মিউজিক তো সেইকাৰণে আপুনি এইটো জানিব লাগিব তো সেইকাৰণে আপুনি যদি ভিডিঅ' বনাই যদি আপোনাৰ মিউজিকৰ বহুতেই প্ৰয়োজন হয় তেতিয়াহ'লে আপুনি ইউটিউব লাইব্ৰেৰীৰ পৰা আপুনি মিউজিক ইউজ কৰিব নহ'লে NCS মিউজিক বুলি এটা প্লেটফৰ্ম আছে তাৰ পৰা আপুনি ইউজ কৰিব কিন্তু মই 100% আপোনাক মই ৰিকমেণ্ড নকৰোঁ যে তাৰ পৰা আপুনি ইউজ কৰিব বুলি যদি আপোনাৰ প্ৰয়োজন তেতিয়া আপুনি ইউজ কৰিব 50-50 তাৰ পৰা কপিৰাইট ক্লেম নাহিবও পাৰে বা আহিবও পাৰে তো সেইকাৰণে পাৰিলে নিজৰ অৰিজিনেল কন্টেন্ট ক্ৰিয়েট কৰক নিজৰ দমত থাকক যাতে বেলেগৰ একো বস্তু ইউজ কৰিব নালাগে তেতিয়াহ'লে আপুনি 100% ক'ব পাৰিব নিজৰ অৰিজিনেল কন্টেন্ট বনাও বুলি তো সেইকাৰণে বেলেগৰ বস্তু আপুনি ইউজ কৰিব ট্ৰাই নকৰিব নহ'লে কপিৰাইট ক্লেম পাই যাব আৰু এতিয়া আহিছোঁ কপিৰাইট ক্লেম আহিলে বাৰু কি হয় সো বন্ধুসকল কপিৰাইট ক্লেম আহিলে আমাৰ একো ধৰণৰ কোনো ধৰণৰ এফেক্ট নপৰে আমাৰ চেনেলত কিন্তু আমি যেটো ভিডিঅ'ত কপিৰাইট ক্লেম পাই যাও বেলেগৰ মিউজিক ইউজ কৰাৰ কাৰণে আৰু সেই ভিডিঅ'ত যেটো কপিৰাইট ক্লেম পাইছো সেই ভিডিঅ'ত যিমানখিনি আমি ৰেভিনিউ জেনাৰেট হ'ব যিমানখিনি আমি টকা ইনকাম কৰিম এই টকাখিনি সেই কপিৰাইট দিয়া মানুহজনলৈ গুচি যাব আপুনি সেই ভিডিঅ'টোৰ পৰা আপুনি কোনো ধৰণৰ টকা নাপায় বেলেগ ভিডিঅ'ৰ পৰা পাব যেটো ভিডিঅ'ৰ পৰা আপুনি কপিৰাইট ক্লেম পোৱা নাই কিন্তু যেটো ভিডিঅ'ত কপিৰাইট ক্লেম পাইছে এইটো ভিডিঅ'ৰ যিমানখিনি ৰেভিনিউ জেনাৰেট হ'ব এইখিনি আপুনি নাপায় তাত গুচি যাব তো সেইকাৰণে কপিৰাইট ক্লেম এতিয়া ৰিমুভ কেনে কৰিব অলৰেডি ভিডিঅ' বনাই থৈছো কপিৰাইট ক্লেম ৰিমুভ কৰিবৰ কাৰণে আপুনি তিনটা অপশন আছে একটা হৈছে স্ট্রিম কৰিব পাৰে দুইটো হৈছে মিউট কৰিব পাৰে আৰু 3 নম্বৰ হৈছে স্ট্ৰাইক কৰিব পাৰে ঠিক আছে এই তিনটাৰ জৰিয়তে আপুনি কপিৰাইট ক্লেম যদি পাই থৈছে ৰিমুভ কৰিব পাৰে মই অলৰেডি ভিডিঅ' বনাই থৈছো ভিডিঅ'টো চাই ল'ব ঠিক আছে তো বন্ধুসকল এতিয়া আইছো সেকেন্ড হৈছে কপিৰাইট স্ট্ৰাইক সো বন্ধুসকল এতিয়া কপিৰাইট স্ট্ৰাইক কি কপিৰাইট স্ট্ৰাইক আহিলে কি হয় কপিৰাইট স্ট্ৰাইক আহিলে আপোনাৰ চেনেল 100% ডিলিট হৈ যাব কিন্তু কেনেকৈ কেতিয়া কি ধৰণে আহিলে ডিলিট হ'ব আপোনালোকে এতিয়া বুজিব সো বন্ধুসকল কপিৰাইট স্ট্ৰাইক যদি আমি ক'ব যাও কপিৰাইট স্ট্ৰাইক আপুনি তেতিয়াই পাব যেতিয়া নেকি বেলেগৰ ডাইৰেক্টলি আপুনি কিবা ক্লিপ ইউজ কৰি দিছে বেলেগৰ কিবা বস্তু অৰিজিনেল কন্টেন্ট আপুনি ডাইৰেক্ট ইয়াতে সোমাই দিছে আপোনাৰ চেনেলত আৰু আপোনাৰ তাৰ কোনো ধৰণৰ ক্ৰিয়েটিভিটি নাই বেলেগৰ স্ক্ৰিপ্ট হওক বেলেগৰ ক্লিপ হওক বেলেগৰ ইমেজ বা যিকোনো বস্তু ডাইৰেক্টলি আপুনি কপি কৰিছে এক ধৰণৰ চুৰি কৰাই বুলি কয় এনেকৈ আনি পেলাই আপুনি নিজৰ ভিডিঅ' বা নিজৰ চেনেলত যদি আপলোড কৰে তেতিয়াহ'লে আপুনি কপিৰাইট স্ট্ৰাইক পাই যাব আৰু কপিৰাইট স্ট্ৰাইক এক্সট্ৰা স্ট্ৰাইক আহিলে আপুনি 90 দিনলৈকে আপুনি এই স্ট্ৰাইকটো আপোনাৰ চেনেলত থাকিব আৰু এক সপ্তাহ আপুনি কোনো ধৰণৰ ভিডিঅ' একো আপলোড কৰিব নোৱাৰে পোষ্ট কৰিব নোৱাৰে আৰু এই 90 দিনৰ ভিতৰত যদি আপোনাৰ তিনটা স্ট্ৰাইক আহি যায় তেতিয়াহ'লে আপোনাৰ চেনেলটো বচাবৰ কাৰণে কোনো মানুহে নোৱাৰে আপোনাৰ চেনেল 100% ডিলিট হৈ যাব তো সেইকাৰণে 90 দিনৰ ভিতৰত কেতিয়াও আপোনাৰ তিনটা স্ট্ৰাইক যাতে আপুনি নাপায় যদি তিনটা স্ট্ৰাইক পাই যায় তেতিয়াহ'লে আপোনাৰ চেনেল 110% আপোনাৰ চেনেল ডিলিট হৈ যাব সেইকাৰণে বহুতৰ চেনেল এটা ডিলিট হৈ গৈছে আৰু আপুনি কেতিয়াও নাভাবিব যে বেলেগৰ অলপ ক্লিপ ইউজ কৰি পেলাই বেলেগৰ মিউজিক ইউজ কৰি পেলাই আপুনি বাচি যাব বৰ্তমান হৈছে এআই যুগ সেইকাৰণে ভিডিঅ'টো যেতিয়া আমি আপলোড কৰো কেতিয়াও আপুনি ডাইৰেক্ট পাব্লিক নকৰিব আপুনি জাস্ট আনলিষ্ট কৰিব প্ৰথম আনলিষ্ট কৰি পেলাই আপুনি চেক কৰিব ইয়াতে যেতিয়া ভিডিঅ'টো আমি আপলোড কৰি দিও তেতিয়া কি হয় ইয়াতে আপোনাৰ গোটেই স্ক্যানিং হৈ থাকে হয় 5 10 15 মিনিট 20 মিনিট মান লাগি যায় স্ক্যানিং কৰে ইয়াতে যে আমি কাৰোবাৰ বেলেগৰ কন্টেন্ট ইউজ কৰিছো নেকি আমাৰ ভিডিঅ'ত কিবা ইলিগেলি কিবা হেৰি কৰিছো নেকি গোটেই কিটা ইয়াতে স্ক্যান কৰি পেলাইহে ইয়াতে চাই যে কিবা ইয়াতে ইলিগেল আছে নেকি তো এইকাৰণে ইয়াতে স্ক্যানৰ জৰিয়তে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে ইয়াতে গম পাই যায় তো সেইকাৰণে আপোনালোকে প্ৰথমতে আনলিষ্ট কৰি ভিডিঅ' আপলোড কৰি পেলাই একবাৰ চাই ল'ব ভিডিঅ'ত কোনো ধৰণৰ প্ৰবলেম আহিছে নেকি যদি আহিছে তেতিয়াহ'লে এইটো আপুনি পাব্লিক নকৰি এটো এডিট কৰক বা এটো ডিলিট কৰি পেলাই আপুনি কিহৰ কাৰণে আহিছে হেতু অলপ চেক কৰি পেলাই আকৌ ৰিআপলোড কৰিব কিন্তু ডাইৰেক্টলি আপুনি পাব্লিক কৰি নিদিব আপোনাৰ চেনেলত যদি ডাইৰেক্ট স্ট্ৰাইক আহি যায় তেতিয়াহ'লে আপোনাৰ চেনেল ডিলিট হৈ পৰিব তো এই কাৰণে বন্ধুসকল আপোনালোকে সদায় ট্ৰাই কৰিব আপোনালোকে নিজৰ অৰিজিনেল কন্টেন্ট বনাবৰ কাৰণে অৰিজিনেল কন্টেন্ট ক্ৰিয়েট কৰিবৰ কাৰণে তেতিয়াহ'লে আপুনি 100% একদম ডাঠিস একদম চেনেলছ মাৰি ক'ব পাৰিব যে আপোনাৰ অৰিজিনেল কন্টেন্ট কোনো মানুহৰ দম নাই আপোনাৰ ভিডিঅ'ত
কপিৰাইট ক্লেম বা কপিৰাইট ষ্ট্ৰাইক দিবৰ কাৰণে ঠিক আছে বহুতে ক'ব কপিৰাইট ষ্ট্ৰাইক দি পেলাই ক্লেম দি পেলাই চেনেল উৰাই দিম কিন্তু তাৰ কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট ক্লেম দিয়াৰ তাৰ অপশ্যন থাকিব লাগিব হিউ দিব পৰা কোনো এটা ৰাস্তা থাকিব লাগিব যদি আপুনি বেলেগৰ একো বস্তু ইউজ নকৰে সেই মানুহটোৱে আপোনাক কোনো ধৰণে একো কৰিব নোৱাৰে আৰু সেই অকলে একটা মানুহৰ কথাতে আপোনাৰ চেনেল কেতিয়াও ইউটিউবে ডিলিট কৰি নিদিয়ে এইটো মনত ৰাখিব তো সেইকাৰণে আপোনালোকে অলৱেজ ট্ৰাই কৰিব নিজৰ অৰিজিনেল কণ্টেণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে আৰু বেলেগৰ বস্তু কেতিয়াও ইউজ নকৰিবলৈ সো বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাৰিব বহুতৰ মনত কপিৰাইট ক্লেম বা কপিৰাইট ষ্ট্ৰাইক লৈ পেলাই বহুতৰ ডাউট কনফিউজন থাকে সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাৰিব যে সকলোৱে বুজি পাই যায় আৰু সকলোৱে নিজৰ অৰিজিনেল বা নিজৰ মতে কাম কৰি পেলাই কোনো ধৰণৰ বেলেগৰ বস্তু ইউজ নকৰি পেলাই নিজকে নিজৰ চেনেলটো সেফ ৰাখিব পাৰে তো সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাৰিব আৰু ভাল লাগিলে লাইক কৰি পেলাই সাবস্ক্ৰাইব কৰি পেলাই কামত থাকিব কাৰণ এই চেনেলত আপোনালোকে ইউটিউব ফেচবুক ৰিলেটেড ইনফৰমেটিভ ভিডিঅ'সমূহ এই ধৰণে আগলৈ পাই থাকিব তো বন্ধুসকল আজিলৈ ইমানে লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকিব সুস্থ থাকিব জয় অসম জয় ভাৰত